ওয়েলকাম টু মাই চেনেল খাইৰুল ব্লগ। আজি মই যাব ওলাইছোঁ, ঘৰলৈ আহিছিলোঁ। কালি মানে অপাৰেশ্যন হৈছিল, অপাৰেশ্যন হোৱাৰ বাবে ঘৰলৈ আহিছিলোঁ। অপাৰেশ্যন মানে এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছিল। অপাৰেশ্যন কালি ভালে ভালে পাৰ হ'ল বাৰু। পাৰ হোৱাৰ পিছত আজি দুদিন ছুটি লৈছিলোঁ মই। আজিও ছুটিতে আছোঁ, সেইকাৰণে মানে ঘৰলৈ আহিছোঁ। যিহেতুকে অলপ বজাৰ কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। গুৱাহাটীত যিহেতুকে শাক পাচলিৰ বহুত দাম, সেইবাবে ভাবিলোঁ এবাৰ ওচৰত এখন বজাৰ আছে, সেই বজাৰখনলৈ যাওঁ, তাতে কি পাৰোঁ দুই এপিচ বস্তু কিনি লওঁ। এয়া আমি আহিলোঁ এতিয়া মৰিগাঁও চিভিল হস্পিটেললৈ, আৰু ইয়াতে মোৰ বাৰ অপাৰেশ্যন হ'ব। আৰু অপাৰেশ্যনটো হৈছে এপেণ্ডিক্সৰ, গতিকে ইয়াতে বহুত মানুহ বহি আছে তেওঁৰ বাবে। বা আহিছে, পেহী পেহা, তাৰপিছত এনেকৈ কৰি আছে। আৰু বা সৰু বাও আহিছে লগতে, আৰু ডাঙৰ বা এইজনী বা অপাৰেশ্যন হ'ব। আৰু ইয়াৰ পিছত গতিকে আমি এটা ধুনীয়াকৈ ভিডিঅ' বনাই ল'লোঁ। বা অপাৰেশ্যন মনটো ইমান এটা ভাল লাগি থকা নাই, তথাপিও এতিয়া মই আহিলোঁ বাইকখন ঠিক কৰিবলৈ। বাইকখনৰ এডাল মানে ক্লাছৰ স্প্ৰিং ছিঙি গৈছে, সেইবাবে সেইডাল লগাবলৈ আহিলোঁ। আৰু লগতে ক্লাছ কেবলো আনিলোঁ লগাবলৈ। এইডাল স্প্ৰিং ছিঙি গৈছে, সেইবাবে লগাবলৈ আনিলোঁ। আৰু লগতে এইডাল হৈছে ক্লাছ কেবল, সেই কেবলডাল লগাবলৈ আনিলোঁ লগতে। আৰু এইডাল লগাই মই ইয়াৰ পৰা যাম চিভিললৈ, আকৌ চিভিলৰ পৰা আহিম বিশাল মাৰ্কেটলৈ মৰিগাঁও। এতিয়া মই আহি পালোঁ মৰিগাঁও চিভিল, আৰু মোৰ লগত আছে আইৰা আৰু মাক। এয়া হৈছে মোৰ ডাঙৰ ভিণ্টি, আৰু এয়া হৈছে সৰু ভাগিন ৰেবিনা, আৰু এয়া হৈছে মোৰ মিছেছ, আৰু এয়া হৈছে আইৰাই কামত ব্যস্ত আছে, খোৱা লোৱা কামত, গতিকে ডিষ্টাৰ্ব নিদিওঁ বুলি ভাবিছোঁ। এয়া হৈছে মৰিগাঁৱৰ বিশাল মাৰ্কেট, আৰু বিশাল মাৰ্কেটৰ সন্মুখত থিয় হৈ আছে আইৰা, আৰু আইৰা যাব ভিতৰলৈ, লগত যাম মই আৰু আইৰা মাক। ব'লকচোন বাৰু ভিতৰত কি আছে চাই আহোঁ এবাৰ। ভিতৰলৈ আহি দেখিলোঁ ইয়াত AC নাই, বহুত গৰম, সেইবাবে এনেকৈ ভিতৰলৈ গৈ আছোঁ। বস্তুবিলাক ইমান ধুনীয়াকৈ সামৰি থোৱা আছে যে বহুত ভাল লাগিছে, আৰু ইয়াতে মানুহৰ ভিৰ কম বহুত, সেইবাবে বেছি ভাল লাগিছে। আৰু মানুহৰ ভিৰ যিহেতু কম, কাৰণ নতুনভাৱে মানুহৰ ভিৰ কম, লাহে লাহে মানুহৰ ভিৰ হ'ব যেতিয়া ঈদ আৰু বিহু আহিব। আৰু ইয়াতে কাপোৰবোৰ চালোঁ, ভালেই, বহুত ভাল লাগিছে কাপোৰবোৰ। আৰু প্ৰাইচটো প্ৰায় গুৱাহাটী বিশাল মাৰ্কেটৰ লগত প্ৰায় একেই, গতিকে একো বেলেগ বুলিবলৈ একো নাই, তেনেধৰণৰ কম বেছি তেনেকুৱা একো নাই, একেই হয়। গতিকে আপোনালোকৰ যদি কেতিয়াবা ইচ্ছা কৰে আপোনালোকে আহিব পাৰে ইয়ালৈকে, আহি কাপোৰ কিনিব পাৰে। চাওকচোন কিমান কাপোৰ আছে ইয়াতে, বিভিন্ন ধৰণৰ কাপোৰ আছে। এতিয়া আমি আহিলোঁ ওপৰৰ মহলালৈ, মানে তাৰ ওপৰৰ মহলাটোলৈ আহিলোঁ ইয়াতে কি আছে আপোনালোকক অলপ দেখুৱাওঁ বুলি আহিলোঁ। আৰু ইয়াতো কাপোৰেই আছে, কিন্তু তাতে কাপোৰ সৰু ল'ৰা ছোৱালী আৰু মানে গৰম দিনত পিন্ধিব পৰা কাপোৰ আছে, ইয়াতো আছে সেইবোৰ কাপোৰ। আৰু গতিকে আপোনালোকে আহিব পাৰে, ইয়াতে মানে জেন্টছৰ কাপোৰ আছে, ডাঙৰ মানুহৰ কাপোৰ বেছি আছে ইয়াতে, সৰু বাচ্ছা কাপোৰ তেনেকৈ ইয়াত নাই, তলত আছে। গতিকে আমি ইয়াতে অলপ চালোঁ কেনেধৰণৰ কাপোৰনো ইয়াতে ৰাখিছে ষ্টকত। গতিকে আপোনালোকে আহিব পাৰিব, ইয়াতে জিন্স পেণ্ট আৰু বহুত কিবা আছে। আপোনালোকে এবাৰ আহি চাব, মই আপোনালোকক যিখিনি পাৰোঁ দেখুৱাইছোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু পাৰিলে আপোনালোকেও নিজেও আহিলে আপোনালোকে দেখিব, আৰু ভাল লাগে। বহুত ভাল ভাল কাপোৰো আছে, নথকা নহয়। আপোনালোকে আহিলে পাব, আপোনালোকৰ যিটো বাজেট হয় সেই বাজেটটো মিলাই আপোনালোকে কাপোৰ কিনিবও পাৰে। আৰু যিহেতুকে মই আইৰাক লৈ আহিছোঁ, আইৰাকো ভালকৈ দেখুৱাই নিওঁ বুলি আইৰাকো আনিছোঁ লগত, আইৰাও গৈ আছে মোৰ সৈতে। আৰু ব'লকচোন বাৰু কি আছে আপোনালোকক অলপকৈ দেখুৱাই যাওঁ। আজি বতৰটো ইমান গৰম নহয় যদিও, ইয়াতে যিহেতু AC নাই, AC নোহোৱাৰ বাবে মানে কি হৈছে বহুত গৰম, আৰু সেইবাবে গৰমত এনেকৈ খোজকাঢ়ি ফুৰিছোঁ। কিন্তু আপোনালোকক দেখুৱাবৰ বাবে লগতে দেখুৱালোঁ, ইয়াতে খেলিব পৰা সৰু ল'ৰা ছোৱালী, মানে সৰু বাচ্ছাৰ খেলিব পৰা খেলনা আছে। আৰু কি আছে আপোনালোকে দেখিছে, আৰু বহুত কিবা আছে, মই যিখিনি নেকি মোবাইলৰ কেমেৰাৰ জৰিয়তে দেখুৱাব পৰা নাই আপোনালোকক, যিখিনি পাৰোঁ দেখুৱাইছোঁ। আপোনালোকে আহিলে নিব পাৰিব। আৰু এইবোৰ হৈছে VIP ডাঙৰ কিবা কিবি, মানে কঢ়িয়াই নিব পাৰি। আৰু মোৰ আগত পোনে আছে কি, মোৰ সন্মুখত আছে জোতা। এইবোৰ হৈছে জোতা নতুন। এয়া হৈছে আমাৰ ঘৰৰ কাষৰে এজনী বৌ, গতিকে বৌক লগ পাই ভাল লাগিল। বৌয়েও মানে কিবা বজাৰ কৰিবলৈ আহিছে ইয়ালৈকে, আৰু দাদাই এইটো হাতত
আনিছে সঁচা আৰু কিবা ভৰাই নিম বুলি আনিছে। এতিয়া কি বজাৰ কৰিছে মই ধৰিব পৰা নাই। কাপোৰবোৰ মানে বেয়া লগা নাই, ভালেই লাগিছে আৰু মানে ইমান ধুনীয়াকৈ সামৰি থোৱা আছে যে ইয়াতে মানে ভালেই লাগে আৰু কোনোবা দুই এটা কাপোৰ এনেকৈ বেয়াও হৈ আছে, মানুহে মানে চোৱাৰ পিছত এনেকৈ থৈ গৈছে। আৰু তেওঁলোকৰ যিহেতুকে নতুনকৈ খুলিছে, ইয়াতে কৰ্মচাৰী অলপ কম, সেইবাবে মানে অলপমান ঠিক কৰিবলৈ দেৰি হৈছে। লাহে লাহে ঠিক কৰি থৈ যাব তেওঁলোকে আকৌ। মৰিগাঁৱত যে এখন বিশাল মাৰ্কেট হ'ব সেই কথাটো মই ভাবিব পৰা নাছিলোঁ, কিন্তু এতিয়া মই নিজেই সেই মাৰ্কেটত সোমায়ে পালোঁ। ভবাই নাছিলোঁ, কিন্তু এতিয়া সোমাই পালোঁ আৰু আহি গ'ল বিশাল মাৰ্কেট মৰিগাঁৱলৈ। ভাল লাগিছে এনেকুৱা এখন মাৰ্কেট যিহেতুকে ইয়াতে আছে। আৰু আমি আগতে ইয়ালৈকে আহিছিলোঁ মৰিগাঁৱলৈ, কিন্তু তেনেধৰণৰ মাৰ্কেট নাছিল। নথকাৰ বাবে কি হয়, আমি শ্বপিং কৰিবলৈ বহুত দোকান ঘূৰিব লগা হয়। বিভিন্ন ধৰণৰ বস্তু লাগে, একেবিধ বস্তু মানে ইয়াতে এবিধ ল'লোঁ আৰু বেলেগ কিবা প্ৰয়োজন হ'ল সেইটো আকৌ বেলেগত ল'ব লগা হৈছিল। এতিয়া মানে ইয়ালৈকে আহি আটাইখিনি বজাৰ ইয়াতে কৰি ইয়াৰ পৰা ওলাই যাব পাৰিব আপোনালোকে আহিলে। আৰু চাওকচোন বাৰু কি বস্তু আছে, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু যদি আপোনালোকৰ কিবা চাবলৈ মন আছে মোক জনাব, মই নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৱাও, ইমান মজা, ইমান ধুনীয়াকৈ সামৰি থৈছে, মানে ক'বই নালাগে আৰু ইমান ধুনীয়া ক্লিন হৈ আছে ঘৰটো। ভাল লাগিছে বহুত, মানে আহিলে আপোনালোকে ক'ব লাগিব, ইয়ালৈকে অহাৰ পিছত এবাৰ ক'ব ইমান মজা লাগে আহি। কিন্তু AC নাই বাবে বহুত গৰম, কিন্তু সেই মজাটো অলপ বেলেগ ধৰণে পাব। গতিকে সেই মজাটো ল'বলৈও আপোনালোকে আহি চাব পাৰে AC নাথাকিলে কিমান গৰম লাগে ইয়াতে। কাৰণ যিহেতুকে এইটো মল হয়, মলৰ ভিতৰত AC থাকিব লাগে। তেওঁলোকে চাগে হয়তো AC ব্যৱস্থা কৰি আছে, এতিয়ালৈকে হোৱা নাই। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ।